এতিয়া আমি আসাম বেটেলিয়ান 7 বেটেলিয়ানৰ পৰা ঘূৰি আহিলোঁ, কিন্তু তাত বেছি সময় ৰখিব নোৱাৰিলোঁ, কাৰণ নিদিয়ে। ভিতৰত যিখিনি লোকেশ্যন আছিলে আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া আপোনালোকে চাই ভাল পালে জনাব আৰু এইখিনি আৰু এতিয়া ব্লগটো এনেকৈয়ে এতিয়া আমাৰ ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু ইমান ধুনীয়া লোকেশ্যনৰ মাজেৰে আমি এতিয়া আহি আছোঁ। চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু তাৰ মাজত এটা ৰাস্তা। আপোনালোকে দেখিছে কি ধুনীয়া সুন্দৰ ৰাস্তা এটাই গতি কৰি আছোঁ আৰু চাৰিওফালৰ দৃশ্যটো চাওক, মন কৰক কিমান ধুনীয়া লাগিছে। আপোনালোকে আশা কৰোঁ মোৰ ব্লগটো সম্পূৰ্ণৰূপে চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আদি কৰি দিব। আৰু দেখিছে নহয় এনেকুৱা লোকেশ্যন, এনেবিলাক লোকেশ্যনত সেইবিলাকে জন্ম পায় যিবিলাকে পূৰ্বজন্মত ভাল কাম কৰি আহে। এতিয়া আমাৰ আগতে এইখন এখন ট্ৰাক গৈ আছে, মানে এই ৰাস্তাই নিদিয়েও, আমাক আগবাঢ়ি যাব দিয়া নাই আৰু মানে তহঁতে ভিডিঅ' কৰিয়ে থাক, তেনেকৈ নিজে ঘটনাটো যিয়ে নহওক। আমি এতিয়া কি তেনেকুৱা কৰি থাকিলেও কথা নাই, আমি ৰাস্তাটো বৰ উপভোগ কৰি আছোঁ। ইমান সুন্দৰ ৰাস্তা আৰু এনেকুৱা পৰিৱেশ, ৱাও কি ধুনীয়া পৰিৱেশ। সঁচা ভগৱানে একদম পূৰা মন কাণ দি এই তাৰমানে জেগাটুকুৰা বনাই দিছিল। ইমান ধুনীয়া পৰিৱেশ এটা বনাই দিছিল ভগৱানৰ, ক'ব লাগিলে ভগৱানকে ক'ব লাগিব, কাৰণ কি ভগৱানে বস্তু বনায় না, গতিকে ভগৱানে বহুত সুন্দৰকৈ বনাই দিছে। বহুত ভাগ্যৱান লোকে এইবিলাকত থাকিবলৈ পায়, এনেকুৱা জেগাত বহুত ভাগ্যৱান মানুহে থাকিবলৈ পায়। আৰু এনেকৈ আহি এতিয়া আমি সোমাইছোঁ এনেকুৱা এটা লোকেশ্যনত, যিটো মানে দুইফালে এখন ডাঙৰ ডাঙৰ মতা ৱাল আছে আৰু এনেকুৱা ৱালৰ মাজেৰে এটা ৰাস্তা গৈছে। এই ৰাস্তাটোৰ মাজেৰে আমি এতিয়া আহি আছোঁ। এতিয়া কাষত কি আছে সেইবিলাক নাজানো, কাৰণ কিয় এইটো কোৱাৰ্টাৰ যেন লাগে আৰু অকণমান আগত পুলিচ পইণ্ট এটা পাম, মানে এইখিনি কথা কৈছোঁ মই। এইখিনিত এইটো কিবা ডেপুটি কমাণ্ডেণ্টৰ অফিচ নেকি, নাজানো কি অফিচ এইটো, হ'ব তেনেকৈ পুলিচত। এতিয়া আমি গৈ আছোঁ বঙাইগাঁও অভিমুখে। আমি বঙাইগাঁও অভিমুখে গৈ আছোঁ, কাৰণ কিয় এতিয়া ৰাস্তাটো আমাৰ সলনি হ'ল। আমি নেট চাই আহি আছোঁ গুগল মেপত, এনেকৈ এতিয়া সুন্দৰ ৰাস্তাৰে আহি আছোঁ। ক'ব গ'লে কিন্তু মোৰ জীৱনৰ মানে এনেকুৱা মানে ৰাস্তা ক'তো দেখা নাছিলোঁ। মই ফাৰ্ষ্ট টাইম আহিছিলোঁ আৰু ফাৰ্ষ্ট টাইমত মই ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা মই চাব পাইছোঁ। ভাল লাগে এনেকুৱা ৰাস্তাৰ মাজে মাজে আহি, এনেকুৱা সুন্দৰ সেউজীয়া পৰিৱেশ, তাৰ মাজেৰে ৰাস্তা এটা গৈছে আৰু এনেকুৱা ৰাস্তাত আমি ধুনীয়াকৈ গাড়ী চলাই গৈ আছোঁ। কি সুন্দৰ চাওকচোন, আপোনালোকৰ মন কাণ ভাল লাগি যাব যদি এনেকুৱা ৰাস্তালৈ গতি কৰিবলৈ পায়। চাওক কি ধুনীয়া ৰাস্তা আৰু কি সুন্দৰ পৰিৱেশ। চাৰিওফালৰ দৃশ্যবিলাক বৰ একদম পূৰা ক'ব লাগে ৰোমান্টিক প্লেচ আৰু দেই। আৰু এনেকৈ আহি মানে এতিয়া ৱালখন পাইছোঁ, এই ৱালখন দেখি মোৰ সেই চলে চিনেমাখনলৈ মনত পৰিছে, মানে গব্বৰ ये हाथ मुझे दे दे, এই উল্টা হ'ল ঠাকুৰ ये हाथ मुझे दे दे। চাওকচোন মনত পৰিছে নেকি আপোনালোকৰ চলে ডাইলগটো? এনেকুৱা এটা চলে চিনেমাখন, এই পুৰণি চিনেমা চলে, য'ত মানে অনিতা ধৰ্মেন্দ্ৰ আছে, তেনেকুৱা এটা পৰিৱেশত সোমাই গৈছোঁ। আৰু ৰাস্তাৰ মাজত এটা গাঁত গোট আছে, চলিব আৰু কথা নাই, এইবিলাক গাঁত গোট থাকেই আৰু ৰাস্তাত। চাওকচোন কি সুন্দৰ অম্বুজা চিমেণ্ট বনোৱা ৱাল, ওপৰত দেখিছে দুটা টেংকি, পানীৰ টেংকি। আৰু এইটো হ'ল তাপবিদ্যুৎ কেন্দ্ৰ। আমি সৰুতে যে পঢ়িছিলোঁ বিদ্যুৎ দুটা বিভাগত আছে, এটা হ'ল জলবিদ্যুৎ, এটা হ'ল তাপবিদ্যুৎ। জলবিদ্যুৎটো আপোনালোকক মই দেখুৱাব পৰা নাই, এতিয়া আপোনালোকৰ সৈতে তাপবিদ্যুৎ কেন্দ্ৰটোকে চাই লওঁ। এইটো হ'ল তাপবিদ্যুৎ কেন্দ্ৰ। গাড়ীখন লাহে লাহে চলোৱে, অলপমান দেখুৱাই দিওঁ ভালকৈ। বঢ়িয়া বঢ়িয়া। এইটো হ'ল অসমৰ পাৱাৰ হাউচ, বঙাইগাঁও ডিভিজন। কোকৰাঝাৰ চৰি, কোকৰাঝাৰ ডিভিজনৰ এইটো হ'ল আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ মেইন অফিচ। ইয়াতে কাৰেণ্টবিলাক ইফালে পৰা সিফাললৈকে ছাপ্লাই হৈ যায়। আপোনালোকক দেখুৱাইছোঁ চাওক, আপোনালোকে দেখা পাই আছে ৰাস্তাটো কিমান বঢ়িয়া কিনকিনীয়া। এয়া চাই লওক কোকৰাঝাৰৰ ৰাস্তা কিমান কিনকিনীয়া। ইয়াত বৰালি মাছ জীয়াব পাৰি, মাছৰ খেতি কৰিব পৰা যাব এইখিনি। এয়া চাওক ৰাস্তা, ক'ৰবাত ভাল, ক'ৰবাত বেয়া, ক'ৰবাত ভাল, তেনেকৈ যাতায়াত চলি আছে ইয়াত।
সোণাৰে কিমান লৈছে আপোনালোকে গমেই পাইছে। আগত আমাৰ চিকিউৰিটি গাৰ্ড গৈ আছে, ৰাস্তা দেখুৱাই এইটো চাওক বগা চিকিউৰিটি। চাওক ৰাস্তা কিমান ভাল। আৰু আমি কেনেকৈ আছোঁ সেইটো হ'ল আমাৰ ভিতৰ চৰা। দেখিয়ে পাইছে কিমান দৌৰি আছোঁ, মানে পেটৰ বিষ উঠি গৈছে। চাওক একদম পুৰা এনেকৈ জপি আহি আছোঁ। তথাপিও মই ব্লগ বনোৱাত এৰা নাই, টিপতালি নকৰোঁ। মানে ৰাস্তা মানে আগত এবাৰ চাব লগা হৈছে, পিছত এবাৰ কেমেৰা দিন চাব লগা হৈছে। ৰাস্তা কিমান ভাল চাই লওক। আৰু এয়া আমাৰ ভিতৰৰ অৱস্থা। আমি মেইন ৰাস্তা পায়ে নাই, বৰ্তমান আমি শ্বৰ্টকাট কৰি আছোঁ। মানে এইটো মেইন ৰাস্তাই, এইফালেদি বঙাইগাঁও যায় এইটো ৰাস্তাই। ইয়াত তাৰমানে কি ৰাস্তা হৈছে, লগতে ফিচাৰীও বনোৱা হৈছে। লোকেশ্যন কিন্তু বৰ সুন্দৰ, চাবলগীয়া জেগা। চব খেতি বাতিৰে উভৈনদী, মানে উভৈনদী মানে হোৱা নাই, হ'ব খেতি কৰিলে উভৈনদী হৈ যাব। আৰু ইয়াত কিছুমান জিকাৰ খেতি দেখা গৈছে দূৰত টাৱাৰৰ তলে তলে। আৰু ইয়াৰ ৰাস্তা শিলগুটি এবাৰ যি পৰিল আৰু দ্বিতীয়বাৰ নপৰিল, সম্ভৱ পাহৰি গ'ল। চাওক ৰাস্তাৰ গতি। এতিয়া আমি অলপমান ভাল ৰাস্তা পালোঁ আহি। বাপৰে পাতলা বিহে গৈছে, অলপ ভাল ৰাস্তা পালোঁ। হোৱাটো দীঘলা গাঁও। এতিয়া আমি পালোঁ বাচুগাঁও। এতিয়া বাচুগাঁৱৰ লোকেশ্যনটো চাই লওক কেনেকুৱা। বাচুগাঁও বজাৰ, এইটো কয় বাচুগাঁও মেইন টাউন। বাচুগাঁও মেইন টাউন, ৰাস্তা একদম বেয়া। হ'ল বাচুগাঁও মেইন টাউন। চাব পাৰিব আপোনালোকে বাচুগাঁও মেইন টাউন। এই বাচুগাঁও টাউনটো এনেকুৱা, ৰাস্তা খুবেই বেয়া। ইয়াত চিকেনৰ বজাৰ। Turn right onto Basugao Kashikotra Road, Karikola, Basugao Kashikotra Road. Basugao. Take the next right onto Basugao Kashikotra Road, Karikola, Basugao Kashikotra Road. Basugao Kashikotra Road. Itu all Basugao railway station. Kudgale railway station tu. এই ষ্টেচনটো আগত আছে, আমাৰ গাড়ী নাযায় ইফালে। আপোনালোকে বাচুগাঁওটো চাওক। বাচুগাঁও মেইন টাউন। বাচুগাঁৱৰ অৱস্থা বেয়া, একদম ৰাস্তা বেয়া। আমরা একদম রাস্তা বেয়া বাসুগাঁও, এনেকা পানীত বঙা রাস্তা একদম বেয়া।
একদম বেয়া ৰাস্তা ইয়াত এয়া চাওক জলসঞ্চনৰ ব্যৱস্থা হৈছে ইয়াত মাছ চাছ চব দিব পৰা যাব ৰাস্তাটো একদম বেয়া ৰাস্তা চবফালে ডেভেলপ চবফালে হৈছে কিন্তু ইয়াত যে হোৱা নাই যেন লাগি আছে কাৰণ কিয় বহুত বাকী আপোনালোকে চাব পাৰিব মাছুগাঁৱৰ হালত আপোনালোকক দেখুৱালো এনেকৈ আৰু ক'ত কি পাওঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ব্লগটো ভালকৈ চাই থাকিব আৰু এইটো হৈছে ৰিফাইনাৰী এলেকা আৰু এইটো আছে ঢালিগাঁৱত মই আপোনালোকক ভিতৰত দেখুৱাব নোৱাৰিম বাহিৰে বাহিৰে যি পাৰোঁ দেখুৱাই দিম আৰু গেট যি আছে সেইখিনি আকৌ দেখুৱাম এইটো ৰিফাইনাৰী এৰিয়া আৰু এইটো আছে ঢালিগাঁৱত যিটো মানে তেল শোধনাগাৰ বুলি যে কয় সেই তেনেকুৱা ঢালিগাঁও বঙাইগাঁও বৰ্তমান আমি মানে বঙাইগাঁও পাই গ'লোঁ আহি আৰু এয়া চাওক বঙাইগাঁৱৰ দৃশ্য এতিয়া এনেকৈ আমি গৈ আছোঁ আৰু এনেকৈ গৈ আমি ইমান এটা ধুনীয়া সুন্দৰ ৰাস্তাত সোমাই গৈছোঁ এই সুন্দৰ ৰাস্তাটো গৈছে বৰপেটা ৰোডৰ ফালে আৰু এতিয়া আমি গৈ আছোঁ এনেকৈ সুন্দৰ পৰিৱেশৰ মাজেৰে মানে আপোনালোকে দেখিছে যে চাৰিওকাষে সেউজীয়া এটা পৰিৱেশ আছে আৰু তাৰ মাজতে এখন গাড়ী গৈ আছে আৰু আপোনালোকে ভাবি আছে যে আগত সেইখন গাড়ী কাৰ ময়ো নাজানো দেই কাৰ আৰু কাষত থকা বাইক চলাই যোৱা মানুহজন কোন সেইটোও মই নাজানো ট্ৰাকখন কিহৰ কাৰণে ৰখি আছে সেইবিলাকৰ বিষয়েও নুসুধিব কাৰণ কিয় মই সেইবিলাকৰ বিষয়ে একো নাজানো আৰু এইখন যে গাড়ী আছে কাৰ গাড়ী কি কথা মই একো নাজানো গতিকে আপোনালোকে গাড়ীখনৰ কথা মোক একো নুসুধিব প্লিজ আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ সুন্দৰ পৰিৱেশৰ মাজেৰে এয়া আমি গৈ এতিয়া বৰপেটা ৰোড সোমাইছোঁ এয়া বৰপেটা ৰোডৰ লোকেশ্যন আৰু বৰপেটা ৰোড আপোনালোকে গম পায় নে নাপায় নাজানো বৰপেটা ৰোড হ'ল এনেকুৱা এটা বিজনেছ প্লেচ য'ত মানে 7 বছৰ আগৰ বস্তু আপোনালোকে ঘূৰাই পাব মানে যদি 7 বছৰ আগৰ যদি শুকান গোবৰো বিচাৰে তাকো পাই যাব ইয়াত তাৰমানে বিভিন্ন ধৰণৰ সামগ্ৰী লগতে চব্জি মাৰ্কেট এখন আছে ভিতৰত সেইখনো বহুত ডাঙৰ চব্জি ইলেক্ট্ৰিকেল আৰু গাড়ী পাৰ্টছৰ বাবে বিখ্যাত বৰপেটা ৰোড এতিয়া আমি বৰপেটা ৰোডৰ ফালে আগবাঢ়ি গৈ আছোঁ আৰু সন্মুখত বৰপেটা ৰোড আহি আছে মেইন চকটো মানে চিমলাগুৰি বুলি কয় এই চিমলাগুৰি পাই গ'লোঁ এতিয়া আমি চিমলাগুৰিত সোমাইছোঁ আপোনালোকে দেখিছে বৰপেটা ৰোডৰ লোকেশ্যন চাৰিওকাষে এইফালে গাড়ীৰ প্ৰথমে পাব আপোনালোকে গাড়ীৰ পাৰ্টছৰ আৰু গাড়ী ৰিপেয়াৰিঙৰ কামৰ সেইবিলাক পাই যাব আৰু চাই লওক কেনেকুৱা ধুনীয়া লোকেশ্যন বৰপেটা ৰোড এয়া হ'ল বৰপেটা ৰোডৰ লোকেশ্যন আৰু ইয়াত আছে বিভিন্ন ধৰণৰ গাড়ীৰ পাৰ্টছৰ দোকান এইখিনি চব গাড়ীৰ কাম কৰে এইখিনিত চব গাড়ী বাছ ট্ৰাক য'ত যি আছে সৰুৰ পৰা ডাঙৰলৈকে চব গাড়ী ইয়াত ৰিপেয়াৰিং হয় আৰু পাৰ্টছৰ দোকানো আছে সমূহ গোটেইখিনি কাম ইয়াতে হয় যদি আপোনালোকৰ গাড়ীখনৰ কিবা যদি প্ৰব্লেম আছে কিবা যদি আছে গাড়ী যদি কিবা ৰিপেয়াৰিঙৰ কথা ভাবিছে বা গাড়ী ভাল বেয়া কিবা যদি কৰিব বিচাৰিছে তেনেহ'লে ইয়াত আহি যাব গোটেইখিনি কাম হৈ যাব কিন্তু বৰপেটা ৰোডৰ ভিতৰত সোমাব নালাগে বৰপেটা ৰোডৰ নোসোমাওঁতে মেইন ৰোডতে আছে এইবিলাক গোটেইখিনি কাৰখানা গাড়ীৰ আনকি বডি পৰ্যন্ত বনাই ইহঁতে আৰু দেখিছে বৰ্তমান আমি এতিয়া ট্ৰেফিক জামত ফচি আছোঁ আৰু এইটো হ'ল মেইন টাৰ্ণ ইয়াৰ পৰা এই টাৰ্ণটোতে এতিয়া আমি পাঠশালা অভিমুখে গৈ আছোঁ আৰু পাঠশালা অভিমুখত ৰাস্তাত আছোঁ এতিয়া দেখিছে বহুত ইয়াত মানে ট্ৰেফিক জাম চলি আছে আৰু এইখিনিতে আৰু এটা কথা কওঁ যে এইখিনিত আমাক বৰষুণে পাইছে ডবাল পিঠা বৰষুণ বঙাইগাঁও অকণমান পাৰ হোৱাৰ পিছতে বৰষুণ পাই গৈছোঁ আমি আৰু বৰষুণত এনেকৈ আহি আছোঁ আৰু আপোনালোকে জানে আৰু হয়তো বহুতে ভাল পায় যে বৰষুণৰ বতৰত যাত্ৰা কৰি কেনেকুৱা হয় আৰু এই গাড়ীখন যে দেখিছে
গাড়ীখন নকওঁ আৰু এইবিলাক পুলিচ এইখন গাড়ী যে দেখিছে এইখন গাড়ী আৰু আমাৰ লগত পিকআপত হেৰি কৰে ৰেচ কৰাব গৈছে মানে কেমেৰাটো দেখি পেলাই কেমেৰা কৰা দেখা পাই মানে গাড়ীখন তাৰমানে আমাৰ আগত কেমেৰাৰ আগতহে যা নকৰোঁ কেমেৰাটোৰ ওচৰত আগত দেখুৱাই দিছোঁ এতিয়া এই নক'ব আৰু গাড়ীখনক মানে কেমেৰা কৰা দেখা পাই তাৰ গাড়ীখন মানে আমাৰ কেমেৰাৰ আগতহে দেখে মানে উঠে যদি উঠক আৰু পাব্লিচিটি হ'ব তাৰ গাড়ীখনত তেনেকুৱা এটা ধাৰণা আৰু হ'ব কোনো কথা নাই এতিয়া আমি পাঠশালা অভিমুখে গৈ আছোঁ পাঠশালাৰ আগত আমি এটা টোল গেট পাম আৰু এতিয়া টোল গেটৰ সন্মুখত আহি পাইছোঁ মোটামুটি এই টোল গেটখনতে এতিয়া আমাক জাৰ্চি গৰু খিৰোৱা দি খিৰাব অমুকটো চাৰ্জ নাই তমুকটো চাৰ্জ নাই চাৰ্জ থাকিলেও চাৰ্জ নাই কিবা তেনেকুৱা ক'ব আৰু ৰিচাৰ্জ এটা কৰি দিয়ক আৰু আপোনালোকক কৈছোঁ আপোনালোকে যদি ৰিচাৰ্জ কৰে আপোনাৰ গুগল পে' হওক বা ফোনপে' হওক এনেকুৱা দি আপুনি কৰি ল'ব আৰু ৰাস্তাত এনেকুৱাকৈ আপোনালোকে কাৰ্ড কেতিয়াও ৰিচাৰ্জ নকৰিব মই মানে ইয়াত কাৰ্ডটো ৰিচাৰ্জ কৰি মাত্ৰ একদম গৰু ঠগন খাইছোঁ এচব মানুহ সেইকাৰণে কৈ আছোঁ যে জাৰ্চি গৰু খিৰোৱা দি খিৰাব ময়ো জনা নাছিলোঁ সিহঁতে এতিয়া টোল গেটৰ মানুহবিলাকে মোক শিকাই দিছে কথাটো যে যদি ৰিচাৰ্জ কৰে এই বাটৰ মুখত ৰিচাৰ্জ নকৰিব কাৰণ কিয় আপুনি যদি 500 টকা ৰিচাৰ্জ কৰে এতিয়া মই 500 টকা ৰিচাৰ্জ কৰি আছোঁ আৰু সি মোক দিছে ৰিচাৰ্জ কৰি 450 টকা এতিয়া আমি আহি আছোঁ ভৱানীপুৰ পাম আৰু অলপ পিছত চাওক এইটো লোকেশ্যন বৰ সম্পূৰ্ণ ধুনীয়া লোকেশ্যন এইটো লোকেশ্যনত গৈয়ে মজা লাগে গাড়ী আৰু এইটো হ'ল আমাৰ কমল মানে ড্ৰাইভিঙত এইটো মোৰ বন্ধু এইটো মামা আৰু এইটো হ'ল মোৰ মা আমি গোটেইকেইটা তাৰমানে কোকৰাঝাৰ গৈছিলোঁ আৰু কোকৰাঝাৰ পৰা আহিছোঁ আৰু এই কমল যে আছে যে ড্ৰাইভাৰটো এই মানুহটো ভাল নহয় চিনা মানুহটো ভাল নহয় এই ৰাস্তাত কিবা গাড়ীখন নাৰাখে মই তাক ক'লোঁ যে কিবা অলপমান বহুত ধৰং দেই এতিয়া আমি আহি পাইছোঁ ভৱানীপুৰৰ লোকেশ্যনটো চাই লওক এইখিনিত অলপ থাকে আপোনাৰ গাড়ী স্পীড কমোৱাৰ কাৰণে এইটো দিয়া হয় কয় এইটো গাড়ী স্পীড কাৰণ কিয় আগত মাৰ্কেট প্লেচ না মানে মেইন টাৰ্ণ আছে চাৰিআলি এইটো হ'ল ভৱানীপুৰ আজিকালি দেখাত বহুত ধুনীয়া হৈ উঠিছে আৰু পিছলৈকে ধুনীয়া হ'ব বনাই আছে আৰু এইখিনিতে মোৰ ব্লগটো এতিয়া সামৰিম কাৰণ কিয় ইয়াৰ পিছত ড্ৰাইভিং মই কৰিম আৰু মই ড্ৰাইভিং কৰিলে আৰু ক'ত ভিডিঅ' বনাম এতিয়া আমি গৈ আছোঁ পাঠশালাৰ পিছত পাম গতিকে ভিডিঅ'টো যদি মোক যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল আপোনালোকে পাহৰি নাযাব আৰু এনেকুৱা ভিডিঅ' মই আপোনালোকৰ মাজতে আৰু লৈ আহিম এতিয়ালৈকে বাই বাই টাটা আৰু এতিয়া মই গাড়ী চলাম আৰু মই আপোনাক দেখুৱাব নোৱাৰিম কাৰণ কিয় কেমেৰা হাতত ল'লে গাড়ী কেনেকৈ চলাম ভাই গতিকে গাড়ী চলাই ময়ো উঠিব কাৰণ কিয় আমি এতিয়ালৈকে 150 কিলোমিটাৰ চলি আছোঁ এতিয়া পাঠশালা পাম আৰু মানে পাওঁ হৈছে আৰু পাঠশালা পাম গতিকে এতিয়ালৈকে বাই বাই